তথ্য হয়তো ওলাই গ'ল, ওলাই যোৱাৰ কাৰণে আজি এই হেমন্ত বিশ্ব শৰ্মা ইমান লেহেমীয়া কৰি আছে। এই যে আৰম্ভণি হ'ল, এই যে নেপালৰ আৰম্ভণি কৰিলে, ইয়াৰ দোষ কিন্তু হেমন্ত বিশ্ব শৰ্মা। সেই মানুহজনক যেতিয়া ন্যায় দিব পৰা নাই, নিশ্চিতৰূপে ইয়াতে CMৰ 100%, 101% দোষ আছে। আপোনাৰ যদি আপুনি আণ্ডাৰষ্টিমেট নকৰিলেহেঁতেন জুবিন গাৰ্গক, আপুনি আণ্ডাৰষ্টিমেট প্ৰথম দিনাৰ পৰাই কৰিছে। যেতিয়া তেওঁ আহিব, তেওঁ যেতিয়া মৃত্যু হৈছিলে আপুনি আণ্ডাৰষ্টিমেট কৰিছে। তেওঁ প্ৰথম দিন আহিব, তেওঁক শ্ৰদ্ধাঞ্জলি দিব 7টাৰ পৰা 7টা, আৰু তাৰপিছত তেওঁক পিছদিনাখন গৈ পেলাই সোণাপুৰত জ্বলাই দিয়া হ'ব। আপুনি একদম ইজিলি কৈছিলে, অসমবাসীয়ে কৰিলে। কিন্তু দুখিত, আপুনি অসমখন নেপাল কৰিব গ'লগৈ। আপোনাক বাৰে বাৰে কৈছিলোঁ অসমখন প্ৰসিদ্ধ কৰক, অসমৰ চৰিত্ৰ ডাঙক, আৰু অসমৰ অস্তিত্ব স্বাভিমান আৰু শান্তি বিৰাজমান ৰাখক। কিন্তু আপুনি অসমখন ধাৰুৱা কৰিলে। লগতে আপুনি লকডাউনৰ সময়ত আপোনাক দিৱালী নালাগে, এতিয়া দিৱালী লাগে। তাৰমানে দিৱালীত তেওঁলোকক কমিশ্যনছটো লাগে। তাৰ মাজত হিন্দু মুছলিম ঈদ নহ'ব এইবোৰ ভাষা হৈছে। কিয় কৈছে? আৰু লকডাউনটো তেওঁলোকে এটা কনচেপ্ট, এটা কনস্পিৰেচিৰ আণ্ডাৰত কৰিছিলে, যাৰ কাৰণে আজি ডেকা চাম যিবোৰে আজি ভেকচিন লৈছিলে সেইবোৰ অকাল মৃত্যু বৰণ কৰিব লগা হয়। পোনপ্ৰথমে জুবিন গাৰ্গৰ বিদেশী আত্মা, স্বৰ্গীয় আত্মা চিৰশান্তি কামনা কৰিলোঁ, যদিও তেওঁ ন্যায় পোৱা নাই। আৰু লগতে জয় জুবিন আৰু জয় আই অসম এষাৰ ভাষা থাকে। মই ক'ব খোজোঁ, ভ্ৰষ্ট ব্ৰাহ্মণ যেতিয়া ৰজা হয় তেতিয়া প্ৰজাৰ দুখ হয়। আৰু আমাৰ আজি অসমৰ প্ৰাণকেন্দ্ৰ জুবিন গাৰ্গ, আজি তেওঁ চিৰবিদায় ল'লে, তেওঁক হত্যা কৰি মাৰা হ'ল। কিন্তু আজি এই এমাহ হ'ব হ'ল, ইয়াৰ কোনো ন্যায় নাই। ন্যায় নোহোৱাৰ কাৰণ, সেইকাৰণে মই এষাৰ কথা ক'লোঁ যে ভ্ৰষ্ট ব্ৰাহ্মণ যেতিয়া ৰজা হয় তেতিয়া প্ৰজাৰ দুখ হয়। আৰু এইষাৰ কথা মই পলিটিকেলি কোৱা নাই, মই অসমীয়া হিচাপে কৈছোঁ, স্বাভিমান হিচাপে কৈছোঁ। আৰু এষাৰ কথা মনত ৰাখিব লাগে, যি জুবিন গাৰ্গে আজি অসমৰ অস্তিত্ব স্বাভিমান ধৰি অসমক উজ্বলালে, এটা স্থানত আনিলে বিশ্বৰ আজি 195 দেশৰ, নেশ্যনৰ 180 দেশৰ ওপৰত তেওঁক টুইট কৰিছে, চাৰ্চ কৰিছে, সেই দেশৰ নাম উজ্বলালে। আৰু যেতিয়া বেলেগ দেশে আজি প্ৰণাম কৰিব লগা হৈছে, আৰু 40,000 গান গোৱা মানুহ এজন, আৰু য'ত 40টা ডিফাৰেণ্ট ভাষাত গান গাইছিলে, সেই জুবিন গাৰ্গৰ গান আজি বিশ্ব প্ৰসিদ্ধ। আজি পাকিস্তানক লৈ, অসমক লৈ আৰু যিমানবোৰ জাগা আছে সকলোতে জুবিন গাৰ্গৰ গান গাই আছে, তেওঁক শ্ৰদ্ধাঞ্জলি দি আছে। কিন্তু এষাৰ ভাষা থাকে, যি অসমক আজি হেমন্ত বিশ্ব শৰ্মা, দ্য প্ৰেজেণ্ট CM অফ আছাম, ইলেক্টেড একৰ্ডিং টু দ্য 164 Act, ইলেক্টেড এণ্ড এপইণ্টেড বাই দ্য গভৰ্ণৰ, তেওঁ দায়বদ্ধ অসমৰ কাৰণে তেওঁ কৰ্ম কৰিব। কাৰণ তেওঁৰ কৰ্মটো, তেওঁৰ সেইটো ন্যায়ত থাকে। আৰু তেওঁ হ'ল আমাৰ গৃহমন্ত্ৰী, হোম ডিপাৰ্টমেণ্ট তেওঁ চাই আছে। তো সেনেস্থলত সেই মন্ত্ৰীজন, যিজন চিফ মিনিষ্টাৰ হয়, তেওঁ অসমখন ধাৰুৱা কৰিছিলে। আজি অসমক ইমান ধাৰত আনিছে যে এটা সৰু বাচ্চা, পেটত থকা বাচ্চা এটাৰ 4,500 পৰা 5,000 টকা ধাৰ আছে। গতিকে সেনেস্থলত সেই ধাৰুৱা অসমখনক বিশ্ব প্ৰসিদ্ধ কৰা মানুহজনে হ'ল জুবিন গাৰ্গ। সেই বিশ্ব প্ৰসিদ্ধ কৰা মানুহক আজি লিজেণ্ড অফ ইণ্ডিয়া অফ আছাম, সেই মানুহজনক যেতিয়া ন্যায় দিব পৰা নাই, নিশ্চিতৰূপে ইয়াতে CMৰ 100%, 101% দোষ আছে। দোষ থকাৰ কাৰণটো মই প্ৰমাণ দিওঁ তোমাক। আজি যেতিয়া এই কালপ্ৰিটবোৰক, যিবোৰ দেশদ্ৰোহী, অসমদ্ৰোহী হয়, জাতীয়তাবাদ দ্ৰোহী হয়, আজি সিদ্ধাৰ্থ শৰ্মাই হওক আৰু তোমাৰ চামকানু মহন্ত, আৰু লগত তেওঁৰ পালি পোহৰী যিকেইটা আছিলে, সেইকেইটাক যেতিয়া জেললৈকে প্ৰেৰণ কৰিছিলে, সেই জেলত আমাৰ অসমৰ ৰাইজ ওলাই আহি পেলাই তাতে শিল আৰু শিলগুটি আৰু চেণ্ডেলেৰে তেওঁলোকক প্ৰহাৰ কৰিছে বা গাড়ীত দলিয়াইছে। কাৰণটো, কাৰণ এইটো হ'ল হেমন্ত বিশ্ব শৰ্মা। তেওঁক আগতে মই এবাৰ এটা নিউজত কৈছিলোঁ, বিবৃতিত, যে আপুনি অসমখন নেপাল হোৱাৰ পৰা বচাওক। যি অসমক চিৰযুগমীয়া স্থানত আনিলে এই জুবিন গাৰ্গে, সেই স্থানটো তেওঁ কিয় আনিব পৰা নাই? তেওঁ সেইটোক অশান্তি যেতিয়া নকৰে। আৰু তেওঁলোকে আজি এই যে আৰম্ভণি হ'ল, এই যে নেপালৰ আৰম্ভণি কৰিলে, ইয়াৰ দোষ কিন্তু হেমন্ত বিশ্ব শৰ্মা। আৰু ইয়াৰ জৰিয়তে মই এটা কথা ক'ব বিচাৰোঁ, যিজন মানুহে অসমৰ নাম চিৰযুগমীয়া কৰিলে, সেই মানুহজনৰ কাৰণে আজি অসমবাসীয়ে এটা বছৰ কিয় ত্যাগ কৰিব নোৱাৰে? তেওঁ যে আজি ক'লে যে ইয়াতে আজি দিৱালী হ'ব লাগিব, দিৱালী কিয় লাগে তেওঁক? লকডাউন যেতিয়া 3 বছৰ হৈছিলে তেতিয়া কি মানুহবোৰ চলা নাছিলে? তেওঁলোকে জীৱিকা কেনেকৈ কৰিছিলে? তেতিয়া তেওঁ সহযোগিতা চিন্তা কৰিছিলে জানো? আৰু লকডাউনটো তেওঁলোকে এটা কনচেপ্ট, এটা কনস্পিৰেচিৰ আণ্ডাৰত কৰিছিলে, যাৰ কাৰণে আজি ডেকা চাম যিবোৰে আজি ভেকচিন লৈছিলে সেইবোৰ অকাল মৃত্যু বৰণ কৰিব লগা হৈছে। কাৰণ হাৰ্ট এটাক হৈ বেছিভাগ মানুহে মৰি আছে। তো আপোনালোকে পৃথিৱীখনত ধ্বংসমুখী কৰিছে। আপোনাতকৈ কালপ্ৰিট আছিলে আজি প্ৰফুল্ল কুমাৰ মহন্ত। কিন্তু আজি তেওঁৰ চৰিত্ৰ চাওক, টকা যদি শ্ৰেষ্ঠ হ'লহেঁতেন, নো মানি নো কিডছ, ল'ৰা ছোৱালী নাই, টকা নাই, 10,000 টকা পকেটত আছিলে, তেওঁ কিন্তু আজি বিশ্ব প্ৰসিদ্ধ, ৱৰ্ল্ড ফেমাছ, দ্য লিজেণ্ড, দ্য জুবিন গাৰ্গ। তেওঁ ছেকেণ্ড লাৰ্জেষ্ট পপুলাৰ মেন আছিলে, মাইকেল জেকচন ফাৰ্ষ্ট আছিলে। কিন্তু মাইকেল জেকচন আৰু
জুবিন গাৰ্গৰ মাজত পাৰ্থক্যটো আপোনাক কৈ দিওঁ, এইটো অসমৰ কথা, অসমৰ অস্তিত্ব ধৰিছে। মাইকেল জেকচনে মানুহক গ্ল'ভছ পিন্ধি পেলাই হেণ্ডশ্বেক কৰিছিলে আৰু জুবিন গাৰ্গে নিৰহ মানুহৰ মাজত বহি সময় কটাইছিলে। তো ডিফাৰেঞ্চবোৰ আপুনি চাওক যে আচলতে এটা সৰগীয় আত্মা হ'ব লগা হ'লে কি হ'ব, টকাৰে আপুনি পৃথিৱীখন ধৰিব নোৱাৰাৰ কাৰণতে আজি এই বাকী কালপ্ৰিটকেইটাক আপুনি জেলত পঠাব লগা হৈছে। কিন্তু আপুনি ন্যায় দিয়াত আপুনি অক্ষম, আৰু ন্যায় যদি আপুনি দিব পাৰিলেহেঁতেন আজি আপোনাৰ যদি আপুনি আণ্ডাৰষ্টিমেট নকৰিলেহেঁতেন জুবিন গাৰ্গক, আপুনি আণ্ডাৰষ্টিমেট প্ৰথম দিনাৰ পৰাই কৰিছে। যেতিয়া তেওঁ আহিব, তেওঁ যেতিয়া মৃত্যু হৈছিলে আপুনি আণ্ডাৰষ্টিমেট কৰিছে। তেওঁ প্ৰথম দিন আহিব, তেওঁক শ্ৰদ্ধাঞ্জলি দিব 7টাৰ পৰা 7টা, আৰু তাৰপিছত তেওঁক পিছদিনাখন গৈ পেলাই সোণাপুৰত জ্বলাই দিয়া হ'ব। আপুনি একদম ইজিলি কৈছিলে, টকাৰ গৰমত কৈছিলে, কিন্তু আপুনি পাৰিলে জানো? প্ৰতিটো জাগাত আপুনি অক্ষম। আপুনি চাৰ্টাৰ্ড ফ্লাইটেৰে আনিব পৰা নাই, টকাৰ ইমান গৰম আপোনাৰ যে আপুনি টকাৰ কিন্তু এখন চাৰ্টাৰ্ড ফ্লাইট আপুনি আনিব পৰা নাই। গতিকে আপুনি যে এইবাৰ আপুনি লকডাউনত কমিশ্যন পাইছিল কাৰণে আপোনাৰ দেৱালী নালাগিছিলে, এইবাৰ দেৱালীটো লাগে কাৰণ আপোনাৰ কমিশ্যনটো লাগিব। তো এইবাৰ আপুনি বাৰে বাৰে আপুনি অসমৰ ইমান জনগণক 3,70,000,000 লাখ জনগণক আপুনি অসন্মান কৰি আছে। আপুনি জাতি বৰ্ণ নিৰ্বিশেষে আপুনি প্ৰতিটো জাতিক অসন্মান কৰিব বিচাৰিছে আৰু হিন্দু মুছলিমৰ কাজিয়া লগাব বিচাৰিছে। নেপালটো আপুনি কৰিলেই। আজি আপোনাৰ জেলৰ আগত যেতিয়া চেণ্ডেল আৰু জোতা দলিয়াব লগা হৈছে ন্যায়ৰ কাৰাগাৰৰ আগত, গতিকে সেই ন্যায়ত যেতিয়া এনেকুৱা হ'ল, আপুনি নিশ্চিতৰূপে ইয়াতে আপুনি প্ৰথম দোষী। আপোনাক দ্য লিজেণ্ড জুবিন গাৰ্গ, যিজন মানুহৰ 174 বা 80 দেখে তেওঁক চাৰ্চ কৰিছে, সেনেকুৱা এজন লিজেণ্ডৰ যিবোৰ কালপ্ৰিটক ধৰাৰ কাৰণে যিবোৰ তথ্য ওলোৱাৰ কাৰণে 1 মিনিটো নালাগে। তথ্য হয়তো ওলাই যোৱাৰ কাৰণে আজি এই হেমন্ত বিশ্ব শৰ্মাই ইমান লেহেমীয়া কৰি আছে। ইমানবোৰ মানুহ তেওঁ এনকাউণ্টাৰ কৰে, এই মানুহকেইটাক কিয় ভৰণ পোষণ দিছে? এই মানুহকেইটাৰ লগতে তেওঁৰ ফটো কিয় আছিলে? এই ক্ৰিমিনেলবোৰৰ লগত, যিবোৰ অসমদ্ৰোহী মানুহৰ লগত কিয় ফটো আছিলে? কুৱেশ্যন আহিল হেমন্ত বিশ্ব শৰ্মা আৰু তেওঁলোকৰ গোটেই বংশগত মানুহৰ লগত তেওঁলোকৰ ৰিলেশ্যনছ, তেওঁলোকৰ লগত পাৰ্টি কৰে, খায়। তোমাৰ আৰু মোৰতো ফটো নাই, আছে জানো? নাই, কাৰণ সেই মানুহখিনিৰ লগত তেওঁ বহি সময় কটাইছে, খাইছে, লৈছে। তাৰমানে ইয়াৰ অৰ্থ এটাই যে ইয়াত কোনোবা জেগাত তেওঁৰ যিটো পদক অসন্মান কৰি আছে হেমন্ত বিশ্ব শৰ্মাই, আৰু যাৰ কাৰণে আজি অসমৰ এই অৱস্থা হৈছে। আৰু যদি জুবিন গাৰ্গে ন্যায় নাপায়, 3,70,000,000 মানুহ, এই মানুহখিনি হ'ল আজি ব্ৰহ্মপুত্ৰৰ নিচিনা। ব্ৰহ্মপুত্ৰৰ ওপৰটো বৰ শান্ত, তলত কিন্তু জুই ধাৰ বহুত। গতিকে এই ব্ৰহ্মপুত্ৰত যেতিয়া হেমন্ত বিশ্ব শৰ্মাই হাত দিলে, তো এইটো তেওঁৰ ভুল হৈ গ'ল। তেওঁ ইলেক্টেড CM এণ্ড জুবিন গাৰ্গ ইজ দ্য হাৰ্ট অফ আছাম। আপুনি অসমখন ধাৰুৱা কৰিছে, যিটো আমি ইয়াক কৰ্তন কৰিব নোৱাৰোঁ, কিন্তু সেই ধাৰুৱা অসমখনক চিৰযুগমীয়া স্থানত অনা মানুহজন জুবিন গাৰ্গ। তেনে মানুহক ন্যায় নেদাটো ডাইৰেক্ট আপুনি অসমবাসীৰ আগত আপুনি দোষত পৰিছে। আৰু আপোনাৰ আজি তাৰেই প্ৰমাণ, আজি এই যে জেলত প্ৰেৰণ কৰাৰ সময়ত আপোনাৰ যিখিনি পালি পোহৰি যিবোৰক পঠাইছে, যিবোৰ আপোনালোকে অসমদ্ৰোহী বুলি কৈ পেলাই তেওঁলোকে সস্তীয়া এটা পৰিৱেশ আপুনি শ্ব' কৰিছে, কাৰাদণ্ডৰ মাজত লৈ গৈছে, ফুল নিৰাপত্তাৰ মাজত, তেতিয়াই প্ৰমাণ হয় যে ইয়াত কোনোবা না কোনোবা জেগাত আপুনি বিফল, আৰু অসমখনক আপুনি যেনেকেই নহওক অশান্ত কৰিব বিচাৰিছে। অপ্ৰিয় সত্য। হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈছে, মোক ভোট দিলে 26ৰ পিছত মই মিঠাতেল দিম, সেই বিষয়টো কি ক'ব? তেওঁ অসমৰ মানুহ ভিখাৰী বুলি ভাবিছে নেকি? তেওঁক আমি ৰাইজে টেক্স দি পেলাই চলাইছোঁ। তেওঁ কি হয় কি? তেওঁ এটা CM অফ আছাম। কোনে বনাব? ইলেক্টেড বাই হুম? ইলেক্টেড বাই দ্য পিপলছ। য'ত আমাৰ জনসাধাৰণে ইলেক্টেড কৰিছে, তেওঁ আমাক কি দিব? তেওঁ এইবোৰ মানুহক, আমাৰ অসমীয়া মানুহক পংগু কৰাৰ এটা চৰিত্ৰ। আৰু অসমীয়া মানুহখিনিও বুজিব লাগে, জুবিন গাৰ্গে এটা কথা বুজাই থৈ গৈছে, যদিও পইচা নাথাকে পকেটত, 10,000 টকা নাছিলে, তেওঁ অসম প্ৰসিদ্ধ নহয়, বিশ্ব প্ৰসিদ্ধ হ'ল। তেওঁ মাইকেল জেকচনতকৈ ওপৰত গ'ল। এইকাৰণে গ'ল, তেওঁ মানৱতা আছিলে, তেওঁৰ গানবোৰ, তেওঁ প্ৰকৃতি প্ৰেমী আছিলে, কাৰণ প্ৰকৃতিক তেওঁ মৰম কৰিব জানিছিলে। প্ৰকৃতি হ'ল অল ইন ওৱান। প্ৰকৃতিক যোনে মৰম কৰিব পাৰে, তেওঁ পৃথিৱী চুব পাৰে। আজি প্ৰকৃতিক চুব পৰাৰ কাৰণে তেওঁ আজি ইমান ধুনীয়া গান গাইছিলে, আৰু সেই গানবোৰৰ অৰ্থবোৰ মানুহৰ বুকু চুই গৈছিলে। আৰু সেই গানবোৰৰ অৰ্থত তেওঁ যিবোৰ পাব্লিক ৱাৰ্ক কৰিছিলে, তেওঁতো নিজকে ছ'চিয়েল ৱাৰ্কাৰ বুলি কৈছিলে। তেওঁ কেতিয়া গায়ক বুলি কোৱা নাই, ছিংগাৰ আমি দিছোঁ তাৰ নাম। তেওঁক যেতিয়া আপুনি সোধে, জুবিন গাৰ্গক সোধে, তেওঁ ক'ব মই এটা ছ'চিয়েল ৱাৰ্কাৰ। তেওঁ সঁচাই যিমানখিনি নিৰহ মানুহ সদায় সহযোগিতা আৰু হেল্প কৰি আহিছে। আৰু সেই মানুহজনক আৰু বাকীখিনি কথা ক'বৰ কাৰণে গৈছে যে এইবোৰ কথাত তেওঁলোকে যিটো কৰিব গৈছে, পলিটিক্স কৰিব গৈছে নহয়, এই পলিটিক্সৰ উত্তৰ তেওঁ নিজে পাব। তাৰে আৰম্ভণি আজি এই জেলৰ আগত অসমবাসীয়ে কৰিলে। কিন্তু দুখিত, আপুনি অসমখন নেপাল কৰিব গ'লগৈ। আপোনাক বাৰে বাৰে কৈছিলোঁ, অসমখন প্ৰসিদ্ধ কৰক, অসমৰ চৰিত্ৰ ডাঙক, আৰু অসমৰ অস্তিত্ব স্বাভিমান আৰু শান্তি বিৰাজমান ৰাখক। কিন্তু আপুনি অসমখন ধাৰুৱা কৰিলে,
লগতে আপুনি লকডাউনৰ সময়ত আপোনাক দিৱালী নালাগে, এতিয়া দিৱালী লাগে, তাৰমানে দিৱালীত তেওঁলোকক কমিশ্যনছটো লাগে। তাৰ মাজত হিন্দু মুছলিম ঈদ নহ'ব এইবোৰ ভাষা কৈছে। কিয় কৈছে? তেওঁ হিন্দু মুছলিমৰ কাজিয়াটো কৰাব বিচাৰিছে। এটা বছৰ যদি অসমবাসীয়ে যি অসমক চিৰযুগমীয়া কৰিলে, যিমানবোৰ অসমীয়া মানুহ আছে, অসমত থকা প্ৰতিজন মানুহে যদি ত্যাগ কৰিব নোৱাৰে এটা বছৰ নহয়, তেওঁলোকে অসমীয়াই নহয়। আৰু ইয়াৰ জৰিয়তে সদায় তেওঁ যিটো আমাক তুচ্ছল্য মন্তব্য কৰিছিলে জুবিন গাৰ্গক লৈ, তাৰে প্ৰমাণ মই ক'লোঁ, বাৰে বাৰে দিছোঁ আপোনালোকৰ তাতে। গতিকে এই মানুহজন যেতিয়ালৈকে থাকিব, সেইকাৰণে কৈছোঁ ভ্ৰষ্ট ব্ৰাহ্মণ যেতিয়া ৰজা হয়, প্ৰজাত দুখী হয়। আৰু এনেকুৱা এটা লিজেণ্ড তেওঁৰ অধীনত তেওঁ যেতিয়া ৰাজত্বভাৰ চম্ভালি আছিল, তেতিয়াই তেওঁ ঢুকালে। আৰু ঢুকুৱা নাই, ইটছ এন এলিগেশ্যনছ আৰ এন মাৰ্ডাৰ। তেওঁক মাৰ্ডাৰ কৰাৰ এটা অভিযোগ, আৰু সেই মাৰ্ডাৰৰ অভিযোগৰ মানুহখিনিক তেওঁ এতিয়ালৈকে উচিত শাস্তি দিব পৰা নাই। গতিকে তেওঁ ইয়াতে সম্পূৰ্ণৰূপে দোষী। আৰু অসমক যদি নেপাল কৰে, ইয়াতে আমাৰ অসমৰ ৰাইজ নহয়, তেওঁ দোষী। জয় আই অসম, জয় জুবিন। ঠিকে আছে। শুনি আছে।